তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SD ব্লগ। তো আজি মানে মোক এনেকুৱা এটা ঠাইলৈ লৈ যাই আছে, কিন্তু নামটো কোৱা নাই এতিয়ালৈকে বৰ্তমান। কোনে নি আছে কৈ আছোঁ, এয়া চাওক দেৱাশিষ। ই ক'ত লৈ যাই আছে গমেই পোৱা নাই এতিয়ালৈকে। তো জেগাটোত যাই পেলাই আমি কৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এয়া চাওক ইমান ওখ ওখ দলং। এয়া গাইজ কৃষ্ণগুৰু এয়া কলেজ। তো এই মানে দেৱাশিষে এইখন কলেজতে পঢ়ে। তো ভাই কেনেকুৱা এয়া চাওক গাইজ কি ধুনীয়া জেগাত আহিছোঁ, কিন্তু এখন মানে কি ক'ম পাছত কৈ আছোঁ। এইটো গাইজ সৰ্থেবাৰী নসত্ৰৰ মন্দিৰটো, মানে টাৱাৰ ডালি অ' ভাই এনেকুৱা এটা জেলত দুনিয়াত কিনকে আছ হা? উপায় নাই ভাই। এয়া গাইজ ভিতৰত পৰিৱেশ, মানে এয়া সত্ৰৰ ভিতৰত সোমালোঁ আমি এতিয়া। তো যি পাৰোঁ দেখাওঁ আৰু আপোনালোকক চাব আৰু। গাইজ এয়া চাওক হৰিণা, এইটো শুই আছে বৰ্তমান। গাইজ এয়া সত্ৰৰ ভিতৰত কেমেৰা এলাও নহয় বুলি কৈছিল, তো তথাপিতো তাৰে মাজতে আপোনালোকক দেখাইছোঁ আৰু। তো কি ভাল হয় কি বেয়া হয় নাজানো, তথাপিতো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু। এয়া সত্ৰত গাইজ ময়ূৰ চৰাইও দেখিবলৈ পোৱা যায়। এয়া গাইজ চাওক, এয়া আমাৰ ভাৰতৰ এয়া ৰাষ্ট্ৰীয় ফুল পদুম। কেনেকুৱা লাগছি? সদায় থাকে বৰ্তমান, মানে ই আৰু সদায় থাকে ইয়াত। সদায় মানে ইয়াৰ মানে কৃষ্ণগুৰু কলেজ দেখাইছিলোঁ আপোনালোকক অলপমান আগত। তো সেইখনত থাকে, কিন্তু কি ক'ম, আমাৰ নেচাৰেল মানে বৰক্ষেত্ৰীৰ নিচিনা হ'ব নোৱাৰে, তথাপিতো মন চন ফ্ৰেছ হৈ থাকে আৰু। তো ইয়াত সদায় মন চন বেয়া লাগিলে আহে আৰু, নে কি গাইজ? ইয়াত এটা মানে গুহা আছে, মানে সেইটোত ভগৱান থকা বুলি বিশ্বাস কৰে আৰু। তো বৰ্তমানলৈকে মই নিজে দেখা নাই, দেখিলে গম পাম। কিন্তু ইয়াত ডিম্পুদা আহিছিল, ডিম্পুদাহঁতে ইয়াত দেখাইছিল। তো এইটো গুহা এয়া চাওক, ইয়াত বোলে কৃষ্ণগুৰু কিবা নাম ল'ব লাগে।
আৰু গাইছ ইয়াত যদি আহে ইয়াত কৃষ্ণগুৰু এখন কলেজ আছে ইয়াক লগ ধৰিব পাৰে ইয়াত দেৱাশিষ ই লৈ যাব ই গোটাই দেখাই দিব গাইছ এইটো আৰু প্লেচ চাওকচোন কি সুন্দৰ প্লেচ এয়া গাইছ এইটো পুথি ভঁৰাল বোলে কিবা গ্লাছৰ ঘৰ আন পাই এইটো পুথি ভঁৰাল নহয় কিজানি গম নাপায় পঢ়ি চালি গম পায় কিবা দেৱাই কি বস্তু কিবা দেৱাই কি বা গাইছ আপোনালোকে জানে যদি আৰু কমেণ্ট কৰিবচোন মই বেছি নাজানো ভাগৱত এইটো গাইছ এয়া সত্ৰৰ পুখুৰীটো এয়া চাওক ইয়াত ধুনীয়া ধুনীয়া আৰ্ট কৰিছে ৱালত গাইছ ভিডিঅ'টো ইমানেই আছিলে